আপুনি যদি এই ভিডিওটো প্লে কৰিছে তাৰ মানে আপুনিও নিশ্চয় এডিআৰই প্ৰিপাৰেচনৰ বাবে নিজকে ভাবিছে যে মই এবাৰ এডিআৰই এক্সাম দিম আৰু এডিআৰইৰ বাবে যেহেতু মাত্ৰ 3 মাহ 100 ডেজ বুলি আপোনালোকে ধৰিব পাৰে গতিকে এই 3 মাহত আপোনালোকে কেনে ধৰণে প্ৰিপাৰেচন কৰিব সব 3 মাহত আপোনালোকে যদি আপোনালোকে এতিয়ালৈকে কোনো ধৰণৰ কোনো ষ্টাৰ্টে কৰা নাই একদম মানে কোনো একো সোৱাই নাই তাৰ বিষয়ে একো ধৰণৰ বা কোনো ধৰণৰ পঢ়াই নাই এতিয়ালৈকে তেতিয়া হলে হয়তো আপোনালোকৰ এইখিনি সময়ত মানে প্ৰিপাৰেচন কৰোতে অলপ কষ্ট হ'ব পাৰে কিন্তু এনেকুৱা নহয় যে অসম্ভৱ বুলি নহয় হয় 3 মাহ পঢ়িও আপোনালোকে কি কৰিব পাৰিব এডিআৰই ক্লিয়াৰ কৰিব পাৰিব আপুনিও হে চাকৰি এটা ল'ব পাৰিব মই ময়ূৰী's Dailies Vlog চেনেলটোলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক জনাও যে লাষ্ট যেটো এডিআৰই এক্সাম হৈ গৈছে তাতে মই সেকেন্ডাৰী এডুকেশন ডিপাৰ্টমেন্টত এজ এ জুনিয়ৰ এসিস্টেন্ট হিচাপে জয়েন কৰিছো আৰু যেহেতু এতিয়া আহি আছে এডিআৰই আৰু সিএম স্যাৰ অলৰেডি ঘোষণা কৰিছে হয় ডেট যদিও ঘোষণা কৰা নাই তেওঁ কৈ আছে যে খুব জলদি এক্সাম হ'ব যেটো পঞ্চায়ত ইলেকশন আহি আছে হয়তো পঞ্চায়ত ইলেকশনৰ আগে বা তাৰ পিছে হ'ব গতিকে আমি যদি ধৰি লওঁ যে আগষ্টৰ শেষৰ ফাললৈ যদি এক্সাম হয় তেতিয়া হলে আমাৰ হাতত মাত্ৰ সময় আছে 3 মাহ এই 3 মাহত যদি আমি ভাবো যে আজিৰ পৰাও যদি আমি ভাবো যে নহয় মই আজিৰ পৰা পঢ়া আৰম্ভ কৰো আৰু মই কোনো ধৰণৰ এতিয়ালৈকে কোনো আইডিয়াই নাই তেতিয়াও আপোনালোকে এক্সামটো পাস কৰিব পাৰিব এক্সামটোত আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব হয়তো যিসকলে বহুত আগৰ পৰা প্ৰেক্টিস কৰি আছে তাতকৈ আপোনালোকে অলপ কষ্ট বেছি পৰিমাণে কৰিব লাগিব প্ৰথমে কি হৈছে চাও এক্সামটো প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হে হয়তো ম্যাক্সিমামে জানে কি হয় ইয়াতে আপোনালোকৰ আহিব ম্যাথছ ৰিজনিংস ম্যাথছ আৰু ৰিজনিংৰ 20 মাৰ্কস 10 কোৱেশ্চন আহিব নেক্সট আপোনালোকৰ জিকে আহিব জিকে 60 টা কোৱেশ্চন আহে আৰু ইংলিশ আৰু কাৰেন্ট এফেয়াৰ্স আহে কাৰেন্ট এফেয়াৰ্স আৰু ইংলিশৰ 20 বাকি এফালে 60 টা জিকে আহে আৰু জিকে পাৰ্টৰ কাৰণে আপোনালোকে কেনে ধৰণে পঢ়িব ষ্টেটিক জিকেৰ কাৰণে কেনে ধৰণে চাব ম্যাথছ বা ৰিজনিংৰ কাৰণে কেনে ধৰণে পঢ়িব হে আমি আজি ভিডিওটো ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে হেকলৈকে অকনো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে কি চাব যে এই প্যাটাৰ্নটো চাব এক্সামৰ প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হয় হেইটো আপোনালোকে যেতিয়া নিজে গম পাব তেতিয়াহে আপোনালোকে কি কৰিব পাৰিব প্ৰিপাৰেচন কৰিবৰ কাৰণে যেটো সঠিক ৰাস্তা হয় হে ৰাস্তাটো আপোনালোকে ল'ব পাৰিব কাৰণ লাষ্ট টাইম মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো লাষ্ট টাইম যেহেতু মই নাজানিছিলো বা মই খুব তেনেকুৱা ধৰণৰ ইউটিউবৰ ভিডিও চোৱা নাছিলো গতিকে মই বহুত ক্ষেত্ৰত ভুল কৰিছিলো যিখিনি মই আজি ধৰিলক ৰিয়েলাইজ কৰিছো বা পিছলৈ ৰিয়েলাইজ কৰিছো যে এইখিনি গাইডৰ অভাৱ হৈছিল নহলে হয়তো আৰু অলপ বেছি মাৰ্কস পালো হলে বা এনেকুৱা ধৰণৰ হয় তো গতিকে সেই কাৰণে কি হয় সদায় আপোনালোকে প্যাটাৰ্নটো চাব যে এক্সামৰ প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হয় আৰু এতিয়া এটো আমাৰ পাতিব সেবাই কন্টাক্ট কৰিব এছএলআৰসিয়ে কন্টাক্ট কৰিব গতিকে যেতিয়া আপোনাৰ জুনে কন্টাক্ট কৰে তেওঁ প্ৰত্যেকৰে মানে এক্সামৰ কোৱেশ্চনৰ প্যাটাৰ্নবোৰ অলপ ডিফাৰেন্ট হয় অলমোস্ট যদিও সবৰে একে হয় তথাপিতো অলপ চেঞ্জ হয় গতিকে আপোনালোকে হেতু জানিবৰ কাৰণে তে লাষ্ট ইয়াৰৰ যিখন পেপাৰ আহিছে প্ৰত্যেকটোৰে চাব এনেকুৱা নহয় যে গ্ৰেড 3 সকলে অকল গ্ৰেড 3 পেপাৰ কেখন চাব গ্ৰেড 4 ৰো চাব বা গ্ৰেড 4 সকলেও গ্ৰেড 3 বা গ্ৰেড 4 ৰ পেপাৰ কেখন চাব মোৰ মতে গ্ৰেড 3 এ হোক বা গ্ৰেড 4 এ হোক কোৱেশ্চন সমূহ অকমান ইজি টান এনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু জিকে পাৰ্ট বুলি কলে আৰু জিকেখিনি জিকে ভিতৰতে থাকে তাত কোনো টান ইজি এনেকুৱা ধৰণৰটো নাথাকে বাকি ম্যাথছ আৰু ৰিজনিংত হয়তো অলপমান চেঞ্জ হ'ব পাৰে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে বাকি আপোনাৰ জিকে পাৰ্টটো সবে পঢ়িবই লাগিব একেখিনিয়ে পঢ়িব লাগিব গতিকে হে আপোনালোকে প্ৰথমে কি কৰিব প্ৰিপাৰেচন কৰাৰ আগতে প্ৰথম আপোনালোকে কি কৰিব এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হয় তাক এনালাইসিস কৰিব যাতে আপোনালোকে কি কৰিব পাৰে নিজকে হেইমতে আপোনালোকে প্ৰিপাৰেচন কৰিবলৈ পাৰে আৰু এনেকুৱা কোনো ধৰণৰ কথা নাই যে 18 ঘণ্টা পঢ়িব লাগিব 20 ঘণ্টা পঢ়িব লাগিব এয়া যদি কোনোবাই কয়ও যে মই 18 ঘণ্টা পঢ়িছো বা 20 ঘণ্টা পঢ়িছো এয়া অসম্ভৱ 18 ঘণ্টা 20 ঘণ্টা পঢ়িবলৈ নহয়ও আৰু এয়া নহয় কিন্তু মোৰ মতে আপোনালোকে 5 ঘণ্টাই পঢ়িছে বা 8 ঘণ্টাই পঢ়িছে যিমান ঘণ্টাই নপঢ়িছে কিয় হে সময়খিনি আপোনালোকে সদায় ৰেগুলাৰলি পঢ়িব লাগিব কাৰণ মানে ৰেগুলাৰ ষ্টাডিটো বহুত মেইন হয় এতিয়া চাওক আজি এই 100 ডেজ ধৰিলো 100 ডেজ আছে এই 100 ডেজৰ পিছত মাজতে আপুনি 3টা দিন নপঢ়িলে বা 4টা দিন নপঢ়িলে ৰেগুলাৰকে নাই পঢ়া তেতিয়াও কিন্তু আপুনি কি হ'ব এই কম্পিটিশনৰ যেটো দৌৰ এই কম্পিটিশনৰ দৌৰত কিন্তু আপুনি বহুত পিছত
পৰিব কাৰণ এতিয়াও এনেকুৱা বহুত আছে হয়তো বহুত হাজাৰ হাজাৰ ষ্টুডেন্ট আছে যে যোনে আজি দিনটোৰ পৰা পঢ়া ষ্টাৰ্ট কৰিব এই 100 ডেজ ষ্টাৰ্ট কৰিব কিন্তু এই 100 ডেজ তেওঁলোকে একদম ভালদৰে প্ৰিপাৰেচন কৰিব তাত কোনো ধৰণৰ গ্যাপছ নিদিব বা কোনো ধৰণৰ মাজতে কিনেৰিব তো তেওঁলোকে সম্পূৰ্ণ এই 100 ডেজ যিমান ঘণ্টাই নপঢ়ক কিয় 5 ঘণ্টা হেয়া সম্পূৰ্ণ আপোনাৰ কথা কিন্তু ৰেগুলাৰলি পঢ়াটো বহুত বেছি ইম্পৰ্টেন্ট হয় ৰেগুলাৰলি যদি আপোনালোকে নপঢ়ে একদিন আপুনি 20 ঘণ্টা পঢ়িছে একদিন আপুনি 4 ঘণ্টা পঢ়িছে এনে ধৰণে নহয় বহুত আগৰ পৰাই প্ৰিপাৰেচন কৰি আছে হয়তো আগৰবাৰ যিখিনি লোকসকলে মানে ৰিটেন পাস কৰিছিলে বা কম্পিউটাৰত থাকি গৈছে বা স্কিল টেষ্টত হৈ পিনে সিলেকশন হোৱা নাই তেওঁলোকেতো বহুত আগৰ পৰা প্ৰিপাৰেচন কৰি আছে গতিকে আপোনালোকে কম্পিটিশনটো কিমান বেছি হেতু কিন্তু বুজি পাব লাগিব আৰু হেতু লেভেলত আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব অৰ্থাৎ তেওঁলোকে যদি 5 ঘণ্টা পঢ়িছে আপোনালোকে হয়তো আৰু অলপ বেছিকৈ পঢ়িব লাগিব আৰু আপোনালোকে কিছুমান বস্তু স্মাৰ্ট ওয়ে পঢ়িব লাগিব এই ধৰিলক লাষ্ট ইয়াৰ যেহেতু আপোনালোকে পেপাৰখন চালে চাব তাত আসাম হিষ্ট্ৰী বা আসাম ৰিলেটেড কোৱেশ্চন খুব কম আহিছে একদম বহুত বেছি কম তো গতিকে আপোনালোকে যদি এই আসাম হিষ্ট্ৰী বা আসাম জিঅগ্ৰাফি এইখিনি পাৰ্টত বহুত বেছি সময় দি দিয়ে আৰু পিছলৈ যে দেখিছে যেন আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান জিঅগ্ৰাফি ইণ্ডিয়ান পলিটিক্স এইখিনিত আপোনাৰ সময় কমি গৈছে তেতিয়াহলে কিন্তু আপোনালোকে বহুত লষ্ট খাব লাগিব মই এইটো নকওঁ যে আপোনালোকে এই পাৰ্টখিনি এৰি দিয়ক কিন্তু এই পাৰ্টখিনিতকে আপোনালোকে যিখিনি পাৰ্টৰ পৰা বেছিকৈ কোৱেশ্চন আহে প্ৰথমতে আপোনালোকে সেইখিনি ক্লিয়াৰ কৰি ল'ব আপোনালোকে জিকে পাৰ্টৰ কাৰণে এনসিআৰটি বুকস লব তাৰ বাদেও ষ্টেটিক জিকে চাব লাগিব ষ্টেটিক জিকেৰ কাৰণে আপোনালোকে কোনসমূহ কিতাপ চাব তাক লৈ মই অলৰেডি এটা ভিডিও আপলোড কৰি থৈছো আপোনালোকে ভিডিওটো চাব পাৰিব মই ডেসক্ৰিপচনত লিংক দি দিম আৰু এনসিআৰটি নোটস পাৰিলেতো আপোনালোকে নিজে বনাব আৰু আপোনালোকক যদি এনসিআৰটি নোটস লাগেও তেতিয়াহলে মই মোৰ টেলিগ্ৰাম গ্ৰুপত অলৰেডি এনসিআৰটি নোটস শেয়াৰ কৰি থৈছো আপোনালোকে মোৰ টেলিগ্ৰামৰ চেনেলৰ লিংকত যাব তাত গৈ আপোনালোকে পাই যাব কিন্তু মই কওঁ যে নোটস লৈছে যদিও আপোনালোকে সেলফ ষ্টাডি কৰিব তো এনসিআৰটি যিকেখন কিতাপ হয় সোশিয়ালৰ 6 to 10 হেকেখন কিতাপ আপোনালোকে নিজেই আনি লব আনি পিনে পঢ়িব এটা চাওক আপোনালোকে কিতাপ কেখন মোৰ আনিবলে প্ৰবলেম এনেকুৱা ধৰণৰ এক্সকিউজ নিদিব কাৰণ চাকৰি আপোনাক প্ৰয়োজন মোক বা এনেকুৱা আনক নহয় গতিকে আপোনাক প্ৰয়োজন আপুনি হেখিনি কষ্ট কৰিব লাগিব আপুনি কেনেকৈ কিতাপ কেখন কালেক্ট কৰে হে আপোনাৰ কথা আপুনি কিনি কৰে বা বেলেগ কাৰবাৰ পৰা লয় কেনেকৈ হেখিনি কভাৰ কৰে বা পিডিএফ লয় হেও সম্পূৰ্ণ আপোনাৰ কথা পিডিএফ আজিকালি পাই যায় অনলাইনত আপোনালোকে যদি এনসিআৰটি পিডিএফ বিচাৰে আৰামছে আপোনালোকে পিডিএফ পাই যাব গতিকে আপোনালোকে হেখিনি কভাৰ কৰিবই কৰিব বাকি ষ্টেটিক জিকেৰ কাৰণে আপোনালোকে কোনসমূহ বুক লব হে তাক লৈ মই অলৰেডি ডিটেইলছত ভিডিও দি থৈছো আপোনালোকে চাব পাৰিব আৰু নেক্সট আহিলে আমাৰ maths and reasoning maths আৰু reasoning এনেকুৱা এটা সাবজেক্ট হয় যেটো নেকি স্কোৰিং সাবজেক্ট হয় আৰু ইয়াতে আপোনালোকৰ কি হয় maths আৰু reasoning আপোনালোকে পাৰিবই লাগিব কাৰণ আজি আমাৰ 11 লাখে এডিআৰই এক্সাম দিব তাৰ ভিতৰতে হয়তো লাখ লাখ ষ্টুডেন্ট এনেকৈ আহিব যোনে জিকে লাগে এটাও নোৱাৰো কিন্তু তেওঁলোকে maths আৰু reasoningত কিন্তু ফুল মাৰ্কস লৈ যাব গতিকে maths আৰু reasoning আপোনালোকে ইগনোৰ কৰিব নোৱাৰে maths আৰু reasoningত 100% অহাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু mathsত যদি আপোনালোকে উইক তেতিয়াহলে তাৰ মানে কি আপোনাৰ বেসিকত আপোনাৰ প্ৰবলেম আছে তো গতিকে আপোনালোকে বেসিক কেনেকৈ ক্লিয়াৰ কৰিব তো বেসিক ক্লিয়াৰ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব প্ৰত্যেকটো যিখিনি সিলেবাসত ওয়াইজ যিখিনি লেসন আহিব প্ৰত্যেকটো লেসনৰ আপোনালোকে ফৰ্মুলা বিলাক চাব বা কেনেকৈ কৰে তাক চাব আৰু এট লিষ্ট এটা হলো কোৱেশ্চন সিকোয়েন্স ওয়াইজ আপোনালোকে ট্ৰাই কৰিব তেতিয়াহে আপোনালোকৰ কি হ'ব কনসেপ্ট ক্লিয়াৰ হ'ব maths আৰু reasoning সেম আৰু সাধাৰণতে বহুত বেছি হাৰ্ড maths বা reasonings নাহে লাষ্ট টাইম খুব বেছি কেতিয়াবা এটা বা দুটা কোৱেশ্চন অকমান ক্ৰিটিক্যাল দি দিয়ে এক্সামিনাৰে আদাৰৱাইজ আপোনালোকৰ কোৱেশ্চন খুব যথেষ্ট ইজি আহে গতিকে ইমান বহুত বেছি হাৰ্ড নাহে আৰু গ্ৰেড 4 ৰ কাৰণেটো ক্লাস 10 লৈকে maths চালে হৈ যায় আৰু গ্ৰেড 3 কাৰণে ক্লাস 10 লৈকে যিখিনি এনসিআৰটি maths আছে হেকিনেটো চাবই তাৰ বাদেও কিছুমান টপিক আছে গতিকে আপোনালোকে সিলেবাস লৈ লব সিলেবাস ওয়াইজ আপোনালোকে যিহম প্ৰত্যেকটো টপিকে চাব এনেকুৱা নহয় যে এটো টপিক চাম এটো টপিক নাচাও কাৰণ কোনটো টপিকৰ পৰা কোৱেশ্চন আহে হেতু আপুনি ক'ব নোৱাৰে বা মই ক'ব নোৱাৰো গতিকে maths আৰু reasoning স্কোৰিং কৰাটো বহুত ইম্পৰ্টেন্ট হয় আৰু maths আৰু reasoningৰ কাৰণে বহুত বেছি ইউটিউব চেনেল আছে আপোনালোকে তাৰ পৰাও চাব পাৰে বাকি কোনসমূহ বুক লব কেনে ধৰণে mathsত যদি বহুত বেছি উইক হয় তেতিয়াহলে কেনে ধৰণে প্ৰিপাৰেচন কৰিব তাৰ কাৰণে মই অলৰেডি এটা ডিটেইলছত ভিডিও বনাই থৈছো হেও আপোনালোকে চাব পাৰে নেক্সট আপোনালোকে কি কৰিব যেহেতু বহুত গভৰ্ণমেন্ট এক্সাম হৈয়ে থাকে হেয়া লাগিলে ষ্টেটৰে হওক বা সেন্ট্ৰেলৰে হওক আপোনালোকে পুৰণা যিমানখিনি কোৱেশ্চন পেপাৰ পাৰে হেসমূহ কালেক্ট কৰিবলৈ ট্ৰাই কৰিব আৰু সেই কোৱেশ্চনসমূহ সলভ কৰিবলৈ চাব তেতিয়া কি হয় আপোনালোকৰ বহুতখিনি আইডিয়া কৰিব পাৰে আৰু কোৱেশ্চনৰ প্যাটাৰ্নটো আপোনালোকে ধৰিব পাৰে
গতিকে কোৱেশ্চন পেপাৰ আগৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় যেতিয়া লাষ্ট ইয়াৰ এক্সাম এডিআৰৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ মই কোনো ধৰণৰ কোৱেশ্চন পেপাৰ নাচাইছিলোঁ গতিকে যেতিয়া এতিয়া মই কোৱেশ্চন পেপাৰসমূহ চাওঁ তেতিয়া মই নিজে গম পাওঁ এইসমূহ কোৱেশ্চন মই যদি এই পেপাৰ কেইখন চালো হ'লে তেতিয়াহ'লে হয়তো মই আৰু কেইটামান কোৱেশ্চন মোৰ হয়তো শুদ্ধ হ'লতেন মই তেনেকৈ ধৰণে সেইকাৰণে আপোনালোকে কোৱেশ্চন পেপাৰসমূহ চাব কোৱেশ্চন পেপাৰৰ পৰা বহুতখিনি কমন পৰে আপোনালোকে আগৰ বছৰৰ কোৱেশ্চন পেপাৰসমূহ বিভিন্ন এক্সামৰ আপোনালোকে কালেক্ট কৰিব আৰু সেইসমূহ দিব সেকেন্ড আপোনালোকে মক টেষ্ট দিব আপোনালোকে নিজে এখন ৰুটিন বনাই ল'ব আনৰ লগত ৰুটিন কম্পেয়াৰ নকৰিব নিজৰ ৰুটিন নিজৰ কাৰণ আপুনি যোনটো সাবজেক্টত ষ্ট্ৰং হয় বেলেগ হেতু সাবজেক্টত উইক হ'ব পাৰে গতিকে আপোনাৰ ৰুটিনখন আপোনাৰ ওপৰতে ডিপেন্ড কৰিব বেলেগৰ ওপৰত ডিপেন্ড নকৰে বা কোনো আপুনি যিখিনি সময় 5 ঘণ্টাত ল'ব পাৰিছে হয়তো কাৰোবাক 6 ঘণ্টাও লাগিব পাৰে কাৰোবাক 7 ঘণ্টাও লাগিব পাৰে গতিকে মই নাভাবো যে আপোনালোকে বেলেগৰ লগত কম্পেয়াৰ কৰিব এইটো কথা আপোনালোকক এই কাৰণে জনাইছো যে বহুতে কেতিয়াবা মোক মানে ভিডিঅ'ত আপোনালোকে কমেন্ট কৰে যে মোৰ ৰুটিনখন বিচাৰে তো আপোনাৰ লগত নহয় মানে নিজে কাৰণে আপুনি নিজক জানে যে আপোনাক কেনে ধৰণে আপোনাক প্ৰয়োজন যে এই চাকৰিটো মোক লাগে কাৰণ চাওক আপোনালোকে এই চাকৰিটোৰ কাৰণে জোৰদাৰ প্ৰিপাৰেচন কৰক আৰু এইটো ডিসিশন মানে এইটো মনত ভৰাই লওক যে নহয় মই এইবাৰ এই যেটো এক্সাম আহিছে এডিআৰি এইটো মই লৈহে এৰিম কাৰণ নহলে বহুত আজিকালি আৰু কি কৰি আছা বুলি কলে সাধাৰণতে যেতিয়া একো নাই কৰা বুলি আপুনি আনসাৰটা দিবলৈ কি এনে আছো বা কিবা এটা কৰি আছো এই যেতিয়া আনসাৰটো দিব লগা হয় নহয় নিজেও হেতু ষ্টেজৰ পৰা আহিছো গতিকে আপোনালোকক জনাইছো যে বহুত কেতিয়াবা এনেকুৱা হয় যে আপুনি ডিপ্ৰেছনত যোৱাগে নিচিনা হয় যে কি কৰি আছো মই এনেকুৱা কাৰণ সমাজেতো আপোনাক নেদেখে যে আপোনাৰ ষ্ট্ৰাগল খিনি নেদেখে আপোনাৰ যে সাকসেছ খিনিহে দেখিব গতিকে আপুনি সদায় এইটো মনত ভৰাই লওক যে মই এবাৰ এডিআৰি যেনেকে নহক লৈহে এৰিম হে তো গতিকে আপোনালোকে কি কৰিব মক টেষ্ট দিব আপোনালোকে ৰুটিনখন বনাই ল'ব নিজে বলে মই আজি যদি ম্যাথছ ইমান ঘণ্টা পঢ়িছো বা ৰিজনিং ইমান ঘণ্টা পঢ়িছো জিকে ইমান ঘণ্টা পঢ়িছো আৰু লাষ্ট এটা মানে সপ্তাহত ধৰিলক দেওবাৰ এটাই লৈ লৈছে বা যিকোনো এটা দিন লৈ লৈছে হেদিনাখন আপোনালোকে যিখিনি টপিক পঢ়িলে সেইখিনি টপিকৰ ওপৰত আপোনালোকে মক দিবলৈ ষ্টাৰ্ট কৰক আৰু ফ্ৰী মক টেষ্টৰ কাৰণে বহুত বেছি এপ আছে টেলিগ্ৰাম চেনেল আছে সেইসমূহৰো অলৰেডি মই আপোনাৰ আগৰ ভিডিঅ' দি আহিছো ক'ত আপোনালোকে ফ্ৰীকে দিব পাৰিব বা কোনসমূহ চেনেলত দিব পাৰিব গতিকে আপোনালোকে ভিডিঅ' কেইটা চাব পাৰে আৰু হে বাকি আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাওক আৰু এই এক্সামটো লৈ লওক যেনে ধৰণে হওক যি কৰি হওক আপোনালোকে চেষ্টা কৰক অসম্ভৱ বুলি একো কথা নাই মাত্ৰ কষ্ট অলপ হয়তো বেছিকে কৰিব লাগিব গতিকে হে আজিলে বাই আৰু মোৰ যদি আপোনালোকে চেনেলটো ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব